নমস্কাৰ সকলোকে পোনপ্ৰথমে আপোনালোক সকলোকে কেৰিয়াৰ কেটাচাম অসমীয়া ইউটিউব চেনেলটোলৈ মই স্বাগত জনাইছোঁ। সো 299 মান্থলি ৰিচাৰ্জ আৰু নিবনুৱা সমস্যা আপোনালোকে থাম্বনেইলত পাইছে। সো এই টপিকটো আপোনালোকে কেনেধৰণৰ ভাবিছে মই নাজানো, কিন্তু এইটো মানে মোৰ দৃষ্টিত এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আপোনালোকে এটা সময়ত কি কৰিছিল, 10 টকীয়া ৰিচাৰ্জ কাৰ্ড ভৰাইছিলে হয় নহয়, 7 টকা 90 পইচা কেনেকৈ পাইছিলে, তাৰ পাছত আমাৰ মানে 1 GB ডাটাৰে গোটেই মাহটো চলা হৈছিলে। কিন্তু বৰ্তমান সময়ত কি হৈছে, 1.5 GB 2 GB ডাটা আনলিমিটেড পেক মানে ভৰোৱাৰ পিছতো আমি আকৌ এক্সট্ৰা ডাটা ভৰাই আমি মানে মোবাইলটো আমি ব্যৱহাৰ কৰিবলগীয়া হয়। এনে ক্ষেত্ৰত আমাৰ কিয় এনেকুৱা ধৰণৰ মানে পৰিস্থিতি উৎপন্ন হৈছে? চাওক, কথাটো হৈছে কি যে প্ৰযুক্তিবিদ্যাৰ বাঢ়ি অহাৰ লগে লগে আমাৰ ডিজিটেল যিটোবিলাক আমাৰ ইউজেছ হয় সেইবোৰ আমাৰ মানে বাঢ়ি অহাৰ লগে লগে আমাৰ কিছু মানে সুবিধাও হৈছে বা আমাৰ কিছুমান অসুবিধাও হৈছে। অসুবিধাবোৰ ধৰক এনেধৰণৰ মানে অসুবিধাবোৰ এনেধৰণৰ যে আমাৰ আমি কি মানে মোবাইলটোতে আমি কি হয় আমি মানে ব্যস্ততা হৈ যাওঁ মোবাইলটোৰ ভিতৰতে। দৈনন্দিন মানে এনি টাইম মোবাইলটোকে চাই থকা বা কিবা গেম চেম খেলি থাকে হওক বা যিকোনো ধৰণৰ মানে ভাল কাম বেয়া কাম যিকোনো চব সকলোবোৰ মোবাইলতে হৈ যায়। আনকি আমাৰ ঘৰৰ মানে অভিভাৱকসকল বা তেওঁলোকে আমাক গালি পাৰে যে তহঁতে মোবাইলটোৰ ভিতৰতে কিয় এনেকৈ সোমাই থাক, অলপ ওলাই সোমাই কৰিব নোৱাৰোঁ। তো তেনেধৰণৰ গালি হয়তো আপোনালোকে মানে নিশ্চয় মানে শুনিছে কিজানি। চ' এতিয়া কথাটো হ'ল কি যে এইবোৰতো আমাৰ কিছুমান থাকিবই সমস্যা, কিন্তু এই মানে সমস্যাবোৰ থকাৰ লগে লগে আমাৰ কিন্তু 299 যিটো আমাৰ ৰিচাৰ্জ সেইটো কিন্তু আমাৰ কাৰণে এটা ব্ৰহ্মাস্ত্ৰ হ'ব পাৰে। ব্ৰহ্মাস্ত্ৰ কেনেধৰণে আপুনি বুলি চাওক, আপোনালোকে আগতে কি হৈছিল, আগৰ দিনত কি আমি এটা ভাল কোচিঙৰ আমি তেনেধৰণৰ সুবিধা নাপাওঁ। আমি কোচিং কৰিবলৈ কি বহুত দূৰ দূৰ জেগা যাব লাগে, তাত গৈ পঢ়িব লাগে। ভাৰ্চুৱেল লাৰ্ণিং আমাৰ পচিবলেই নাছিলে হয় নহয়, আমি ফিজিকেল লাৰ্ণিংটো আমি কৰিব লাগে। কিন্তু বৰ্তমান সময়ত সেইটো কাৰণে কি বহুত বস্তি অৰ্থৰ প্ৰয়োজন হয়, টকা পইচা আমাৰতো মানে দুখীয়া ঘৰৰ মানুহবিলাকতো সেইবিলাকতো আশাই কৰিব নোৱাৰে, যাৰ ফলত কি নিজৰ কেৰিয়াৰটো তেওঁলোকে ভালদৰে বিল্ড কৰিব নোৱাৰে। কিন্তু বৰ্তমান সময়ত এই আমাৰ যিটো মানে 299 মান্থলি ৰিচাৰ্জ আৰু আমাৰ যিটো মানে মোবাইলটো সেইটোৰ দ্বাৰাই কিন্তু সেই সকলোবোৰ মানে এতিয়া সম্ভৱ হৈ গৈছে। মানে কম মানে খৰচা মানে নোহোৱাকৈ, কাৰণ আপোনালোকে ৰিচাৰ্জটো ভৰাব লাগিবই, বা খৰচা নোহোৱাকৈ আপোনালোকে কেৱল মোবাইলটোৰ দৰে আপোনালোকে নিজৰ প্ৰতি সম্পূৰ্ণ জীৱনটো মানে আপোনালোকে সলাই দিব পাৰে। এতিয়া চাওক, 3rd গ্ৰেড হওক 4th গ্ৰেড হওক বা আপোনালোকে APSC UPSC তেনেকুৱা ধৰণৰ এক্সামবিলাকো হওক, আপোনালোকে প্ৰায় সম্পূৰ্ণ মানে কোৰ্চবিলাকে আপোনালোকে ডিজিটেলি আপোনালোকে এভেইলেবল হৈ যায়। আপোনালোকে কোনো প্ৰয়োজন নাই 3rd গ্ৰেড 4th গ্ৰেডৰ কাৰণে আপোনালোকে বেলেগত কোচিং ল'বলৈ কাৰণে। কিন্তু আপোনালোকে যদি নিজৰ মোবাইলটোকে যদি আপোনালোকে ভালকৈ ব্যৱহাৰ কৰিব পাৰে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে মানে 3rd গ্ৰেড 4th গ্ৰেড এটা এক্সাম আপোনালোকে ইজিলি উলিয়াই দিব পাৰে। আপোনালোকৰ সম্পূৰ্ণ 100% চিলেবাছটোৱে আপোনালোকৰ প্ৰায় মানে 3rd গ্ৰেড 4th গ্ৰেডৰ আপোনালোকৰ মোবাইলটোৰ দ্বাৰাই আপোনালোকে সলিউশ্যন হৈ যায়। APSC UPSC এটা এক্সাম, যিটো এক্সামৰ ধৰক প্ৰায় চিলেবাছটো আপোনালোকৰ ইউটিউবত বা আপোনালোকে যিখিনি বেছিক জ্ঞানৰ দ্বাৰা আপোনালোকে এটা এক্সামটো টেক কৰিব পাৰে সেই সকলোখিনি ইয়াত মানে উপলব্ধ হৈ আছে। কিন্তু আপোনালোকে 100% চিলেবাছটো নাপায়, সেইটো কাৰণে বেলেগত কোনোবা কোচিং কৰিবলৈ যায় বা কোচিং কৰিবলৈ নাযায়। কিন্তু আমি এই মোবাইলটোৰ দ্বাৰাই যদি আমাৰ আৰ্থিকভাৱে আমাৰ অলপ অসুবিধা আছে, কিন্তু আমি এই মোবাইলটোৰ দ্বাৰাই আমি এইটো মানে সম্পূৰ্ণ মানে সেই কোৰ্চটো আমি নিজকে সম্পূৰ্ণ মানে বিষয়ৰ যিবিলাক জ্ঞান আছে আমি লৈ ল'ব পাৰোঁ। আমি মানে ইজিলি মানে সেইটো মানে আমি এক্সামটো আমি ক্ৰেক কৰি দিব পাৰোঁ। মোবাইলটো মুঠতে আমাৰ এটা উচিত এটা ব্যৱহাৰ হ'ব লাগে, ঠিক আছে। আৰু ইয়াৰ পিছতে আমি যদি চাবলৈ যাওঁ যে আমাৰ নিবনুৱা সমস্যাটোকে আমি মোবাইলটো এটা এনেকুৱা মানে বস্তু, আমি স্কিল ডেভেলপমেণ্টৰ কাৰণে মোবাইলটো ব্যৱহাৰ কৰিব পাৰোঁ। স্কিল ডেভেলপমেণ্ট কৰি আমি সেইটোকে আমি নিজৰ ব্যক্তিগত ব্যৱসায় বা বেলেগৰ থ্ৰুৰে প্ৰাইভেট জব হওক তেনেকুৱা ক্ষেত্ৰতো আমি এইটো মানে আমি কি কৰিব পাৰোঁ, আমি মোবাইলটো ব্যৱহাৰ কৰিব পাৰোঁ। চ' আমি ধৰক মানে এটা গুড ইউজেছ হয় মানে আমি এইবিলাক যিমান পাৰোঁ যদি মোবাইলটো মানে ভালকৈ যদি ব্যৱহাৰ কৰোঁ, হয়তো মানে আমাক মানে আমি হয়তো চাগে বেলেগ দুনীয়াখনৰ ক্ষেত্ৰত আমি কেনেকৈ আগবাঢ়ি যাম আপোনালোকে হয়তো চাগে আপোনালোকে অনুমান কৰিব নোৱাৰিব যে আপোনালোকে কি আছিলে আৰু কি হৈ গৈছে, আপোনালোকে এইটো অনুমান কৰিব নোৱাৰিব। সেয়েহে মানে আমাৰ কি মোবাইলটোৰ মানে এটা উচিত ব্যৱহাৰ হোৱাটো মানে মই বিচাৰোঁ। চ' আপোনালোকে এইটো নাভাবিব যে মোবাইলটো লৈছে আপোনালোকক কেৱল যে পঢ়িব, আপোনালোকে বহুতে ভাবিব বহুতে পঢ়িবৰ কাৰণে ব্যৱহাৰ কৰে, এইটো হয়। কিন্তু আপোনালোকে এইটো নাভাবিব যে মই আপোনালোকক মোবাইলটোত মনোৰঞ্জন কৰিবলৈ দিয়া নাই। আচ্ছা, মোবাইলটো মনোৰঞ্জনৰ কাৰণে অতি দৰকাৰী। কিয় কাৰণে আমিতো ডেইলি আমি মানে এনেকুৱা নহয় যে আমি ডেইলি বহি থাকিব লাগিব। মনোৰঞ্জনৰ কাৰণে আমি ব্যৱহাৰ কৰক। মনোৰঞ্জনৰ কাৰণে কিছুমান আপুনি ভাল লগা কি হয় ব্লগ যি হয় আপুনি সেইবিলাক চাওক। কিন্তু কথাটো হৈছে কি আপোনালোকে
তেনেবোৰ ক্ষেত্ৰত আপোনালোকে ইমানটা বেছি টাইমটো নষ্ট কৰাতকৈ আপোনালোকে যদি পৰাপক্ষত যদি পাৰে আপোনালোকে মোবাইলটোতে যদি আপোনালোকে ষ্টাডি মেটেৰিয়েল হিচাপে যদি ব্যৱহাৰ কৰে, আপোনালোকে নিজৰ জীৱনটো আগুৱাই নিয়াৰ এটা এক কষ্ট হিচাপে যদি ব্যৱহাৰ কৰে, আপোনালোকে ভাবকচোন আপোনালোকৰ জীৱনটো কিমান মানে সহজ আৰু মানে সফল হৈ পৰিব। চ' এইটো এটা চিন্তা কৰিবলগীয়া বিষয়। আপোনালোকে ধুনীয়াকৈ এটা এক্সামৰ আপোনালোকে চিলেবাছটো উলিয়াই লৈছে, চিলেবাছটো উলিয়াই আপোনালোকে এটা কণ্টেণ্ট আপোনালোকে চাৰ্চ কৰিছে, আপোনাৰ কিয় দৰকাৰ বেলেগ এটা বাহিৰা কোচিং লোৱাৰ আপোনালোকৰ? ভাবি চাওকচোন এবাৰ, আপোনালোকেতো সম্পূৰ্ণ আপোনালোকে যদি হয়তো মানে ষ্টাডি কৰা নাই বা আপোনালোকে ষ্টাডি হয়তো মেক্সিমামে কৰিছে অনলাইনৰ পৰা, আপোনালোকে ভাবি চাওক কথাটো কিমান সত্য। আপোনালোকে মোবাইলটোৰ দ্বাৰা আপোনালোকে কিমান কি কৰি পেলাব পাৰে। চ' সেয়েহে মই মানে এই টপিকটো বনোৱাৰ উদ্দেশ্য সেইটোৱে আছিলে যে 299ৰ মান্থলি ৰিচাৰ্জ আৰু মানে ইয়াৰ যি নিবনুৱা সমস্যা। চ' আমি যদি চাবলৈ যাওঁ প্ৰকৃততে সেই 299ৰ মান্থলি ৰিচাৰ্জটোৰ দ্বাৰাই কিন্তু আমি নিবনুৱা সমস্যা সমাধান কৰি দিব পাৰোঁ। চ' মই আশা কৰোঁ আপোনালোকেও এই মোবাইলটোৰ মানে এটা উচিত ব্যৱহাৰ কৰিব। আপোনালোকে 299 মান্থলি যিটো ৰিচাৰ্জ হয় আপোনালোকে নিজৰ ব্ৰহ্মাস্ত্ৰৰ দৰে আপোনালোকে প্ৰয়োগ কৰিব, যাতে আপুনিও সফল হ'ব পাৰে। কাৰণ আপুনি সফল হোৱা মানে আমাৰ দেশখন সফল। আমাৰ দেশৰ উন্নতিৰ কাৰণে আমাৰ প্ৰতিজন নিবনুৱাৰ ভৱিষ্যতেই আমাৰ মানে অতি গুৰুত্বপূৰ্ণ। প্ৰতিজন ব্যক্তিৰ এটা মানে অৱদান আছে, অৱদান মানে জড়িত হ'বগৈ লাগিব। কাৰণ চ' আমি যিমান পাৰোঁ আমি নিজৰ মনোৰঞ্জন হোৱাৰ লগতে আমি যাতে নিজৰ ডেভেলপমেণ্টৰ কাৰণে আমি মোবাইলটো ব্যৱহাৰ কৰোঁ, এডুকেশ্যনেলবিলাক বিভিন্ন ভিডিঅ'বোৰ চাওঁ, যাতে আমি এটা সহজ আৰু মানে সফল জীৱন যাপন কৰিব পাৰোঁ। চ' আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে, আৰু ভাল পাইছে বুলি নকয়, আপোনালোকে যদি বিচাৰে যে আপোনালোকৰ মোৰ এই ভিডিঅ'টোৰ দ্বাৰা অকণ সহায় হৈছে, তেনে ক্ষেত্ৰত আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ যিসকল মানে ভাল বন্ধু বান্ধৱী আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰক। আৰু ময়ো ধৰক এটা প্ৰস্তুতি চলাই আছোঁ যাতে এই মানে প্লেটফৰ্মটোৰ দ্বাৰা আপোনালোকক মানে মই ষ্টাডি কৰাব পাৰোঁ। যদি মই যিখিনি পাৰোঁ নিজে পাৰিলোঁ, নহ'লে মই বেলেগৰ দ্বাৰা আমাৰ হায়াৰ কৰি এনেই আপোনালোকক মই দিবলৈ এটা চেষ্টা কৰিম। আপোনালোকে মোক টিপ ছাপোৰ্ট দিম, আপোনালোকে মই ছাপোৰ্ট এটা কৰি যাওক, যাতে ময়ো যাতে ভৱিষ্যতে এটা কিবা এটা ভালকৈ কৰিব পাৰোঁ। চ' ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।